আজি আমি কৰিম চতুৰ্থ শ্ৰেণী মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 3ৰ প্ৰশ্ন উত্তৰবোৰ। এতিয়া 1 নম্বৰটো কৈছে মুখে মুখে উত্তৰ উলিয়াই যথাস্থানত বহোৱা। এতিয়া এইকেইটা পূৰণ কৰি দিয়া আছে ন, ইয়াৰ উত্তৰটো কি হ'ব ইয়াত বহাব লাগিব। এতিয়া 4 3 গুণ হ'ব 12, 12ৰ লগত 5টো যোগ হৈছে, 12ৰ লগত 5 যোগ কৰিলে হ'ব 17, তেতিয়াহ'লে আমি ইয়াত 17 বহাম। 2 নম্বৰটো দিছে 1000 পূৰণ 8, 1000 লগত 8 পূৰণ কৰিলে হ'ব 8000। 3 নম্বৰটো কৈছে 10 পূৰণ 5 যোগ 5 পূৰণ 3। এতিয়া আমি বন্ধনীত থকা দুটা প্ৰথমতে কি কৰি ল'ম, যোগ কৰি ল'ম। 5 এ 5 হ'ব 10। এতিয়া এই 10টোৱে পূৰণ কৰিলে হ'ব 10 10 গুণ 100, 100ৰ লগত 3 পূৰণ কৰিলে হ'ব 103 গুণ 300। 4 নম্বৰটো দিছে 600 হৰণ 10 পূৰণ 6। আমি প্ৰথমতে বন্ধনীত থকাকেইটা পূৰণ কৰি ল'ম। 10 6 গুণ কি হ'ব 60, 60 এতিয়া 600 হৰণ কৰিব লাগে। এতিয়া 60য়ে 600 হৰণ কৰিলে যাব 10 বাৰ, তেতিয়াহ'লে আমি ইয়াত পাতিম 10। 5 নম্বৰটো দিছে 11 পূৰণ 11 পূৰণ 0। আমি জানো যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে উত্তৰটো 0 হয়। এতিয়া এই দুটা পূৰণ কৰোঁ, 11 11 গুণ হ'ব 121, 121ৰ লগত যদি 0 পূৰণ কৰোঁ 0 হ'ব। 6 নম্বৰটো দিছে 12 পূৰণ 9 সমান 1 যোগ কিমান হ'ব পাতিব কৈছে। এতিয়া আমি প্ৰথমতে এই বাওঁ হাতটোক পূৰণ কৰি ল'ম। 12 9 গুণ হ'ব 108, 12 9 গুণ হ'ব 108। ইয়াত দিছে 1, 1ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 108 হ'ব, তেতিয়াহ'লে 1ৰ লগত 107 যোগ কৰিলে হ'ব 108, মানে আমি দুইফালে কি কৰিব লাগে, সমান কৰিব লাগে। 7 নম্বৰটো দিয়া আছে 8 যোগ 4 পূৰণ কিমান হ'ব পাতিব কৈছে, আৰু সমান চিহ্ন পাই দিছে 8 পূৰণ 3 যোগ 4 পূৰণ 3। এতিয়া আমি সোঁফালৰখিনি পূৰণ কৰি মানটো উলিয়াই ল'ম। এতিয়া হ'ব 3 8 গুণ হ'ব 24, যোগ চিন আছে 3 4 গুণ হ'ব 12। এতিয়া 24 আৰু 12 যোগ কৰিলে হ'ব 36। এতিয়া এইফালৰ মানটো পালোঁ আমি 36, আমি এইফালে চাম। এতিয়া ইয়াত 8 যোগ 4 আছে, 8 4 হ'ব 12। এতিয়া 12টোৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে সোঁ ছাইডৰ 36ৰ সমান হ'ব। এতিয়া 12ৰ লগত 3 পূৰণ কৰিলে 36 হ'ব, মানে 3 12 36, তেতিয়াহ'লে এই খালী ঘৰটোত বহিব 3। 8 নম্বৰটো দিছে 8 পূৰণ 7 সমান 7 পূৰণ কিমান হ'ব। ইয়াত আমি এনেদৰে কৰিব পাৰোঁ, 8 পূৰণ 7 দি আছে, ইয়াত 7 পূৰণ আৰু এটা কি পূৰণ কৰিব থাকিলে, 8টো পূৰণ কৰিব থাকিলে ইয়াত, তেতিয়াহ'লে এইটো 8 এনেকৈ পূৰণ কৰিব পাৰোঁ। নহ'লে আমি এনেধৰণে কৰিব পাৰোঁ, 8 7 গুণ হ'ব 56। তেতিয়াহ'লে বাওঁহাতে 56 আছে, তেতিয়াহ'লে সোঁফালেও 56 হ'ব লাগিব। 7ৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে 56 হ'ব, 7ৰ লগত 8 পূৰণ কৰিলে 56 হ'ব, তেতিয়াহ'লে খালী ঠাইটোত হ'ব 8। 9 নম্বৰটো দিছে 11 পূৰণ 11 বিয়োগ 10 পূৰণ 10 দিছে। এতিয়া আমি অংককেইটা প্ৰথমতে পাতি ল'ম। 11 11 গুণ হ'ব 121, বিয়োগ চিন আছে বিয়োগ চিন পাতিম, 10 গুণ হ'ব 100। এতিয়া 121ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 21 থাকিব, ইয়াত আমি পাতিম 21। 10 নম্বৰটো দিছে 5 পূৰণ 7 আৰু সমান চিহ্নৰ ইপাৰে দিছে দুটা সংখ্যা পূৰণ কৰিছে আৰু পূৰণ ফলৰ পৰা 1 বিয়োগ কৰিছে। এতিয়া আমি সমান চিহ্নৰ বাওঁ হাতৰ মানটো যদি পূৰণ কৰোঁ, তেতিয়াহ'লে হ'ব 5 7 গুণ হ'ব 35। তেতিয়াহ'লে সমান চিহ্নৰ বাওঁহাতে 35 ওলাইছে, তেতিয়াহ'লে সমান চিহ্নৰ সোঁফালেও কি ওলাব লাগিব, 35 ওলাব লাগিব। এতিয়া আমি সমান চিহ্নৰ ইফালে দেখিছোঁ যে পূৰণ ফলটোৰ পৰা 1 এটা বিয়োগ কৰি থৈ দিয়া আছে, তেতিয়াহ'লে আমি সমান চিহ্নৰ এইফালেওতো 35 উলিয়াব লাগিব। তেতিয়াহ'লে কিহৰ পৰা 1 বিয়োগ কৰিলে 35 হ'ব, আমি জানো যে 36ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 35, তেতিয়াহ'লে এই দুটা খালী ঠাই পূৰণফল আমি কি উলিয়াব লাগে, 36 উলিয়াব লাগে। এতিয়া আমি 6 6 গুণ পূৰণ কৰি দিম, 6 6 গুণ কি হ'ব 36 হ'ব, তেতিয়া 36ৰ পৰা 1 গ'লে হ'ব 35, তেতিয়াহ'লে সমান চিহ্নৰ এইফালে 35 ওলাইছে আৰু সমান চিহ্নৰ বাওঁফালেও 35 ওলাইছে। ঠিক একেদৰে 11 নম্বৰটো একেই দিছে 10 পূৰণ 5 দিছে, সমান চিহ্নৰ ইপাৰে দুটা সংখ্যা পূৰণ কৰিছে আৰু সেই পূৰণ ফলটোৰ পৰা 1টো বিয়োগ কৰিছে। এতিয়া সমান চিহ্নৰ বাওঁফালৰ আমি সংখ্যা দুটা পূৰণ কৰি ল'ম। কি হ'ব 10 5 গুণ হ'ব 50। এতিয়া আমি সমান চিহ্নৰ সোঁফালে চালে দেখিম যে পূৰণ ফলটোৰ পৰা 1 এটা বিয়োগ কৰি থৈ দিয়া আছে, তেতিয়াহ'লে সমান চিহ্নৰ ইফালেতো 50 ওলাব লাগিব। তেতিয়াহ'লে কিহৰ পৰা 1 বিয়োগ কৰিলে 50 হ'ব,
তেতিয়াহ'লে আমি জানো যে 51ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 50 তেতিয়াহ'লে আমি এনেকুৱা দুটা সংখ্যাৰ খালী ঘৰকেইটাত পাতিব লাগিব যাতে ইহঁতৰ পূৰণফল কি হয় 51 হয় তেতিয়া আমি পাতিম যে 3 17 গুণ হ'ব 51 তেতিয়াহ'লে 51ৰ পৰা যদি 1 গুচি যায় তেতিয়া হ'ব ইয়াৰ সমান চিহ্নৰ এই চাইডটো হ'ব 50 তেতিয়াহ'লে সমান চিহ্নৰ সোঁফালেও 50 ওলালে আৰু সমান চিহ্নৰ বাওঁফালেও 50 ওলাইছে এতিয়া 12 নম্বৰটো দিছে 123 পূৰণ 40 সমান এই খালী ঠাইটো দিছে পূৰণ 4 পূৰণ 10 দিছে আৰু সমান চিহ্ন দিছে খালী ঘৰটো দিছে আৰু পূৰণ 10 দিছে এতিয়া আমি প্ৰথমতে এই খালী ঠাইৰ মানটোনো কি হ'ব উলিয়াই ল'ম এতিয়া আমি সমান চিহ্নৰ বাওঁফালে দেখিছোঁ যে 123 পূৰণ 40 কৰিছে আমি যদি এইফালে চাওঁ সমান চিহ্নৰ সোঁফালে 4 10 গুণ কি হৈ যায় 40 হৈ যায় এইফালে 4 10 গুণ 40 আছে এতিয়া 40ৰ লগত কি পূৰণ কৰিছে 123 পূৰণ কৰিছে তেতিয়াহ'লে আমি এই 40ৰ লগতো 123টো পূৰণ কৰিব লাগিব এতিয়া সমান চিহ্নৰ বাওঁফালে 123 পূৰণ 40 কৰি যিটো পূৰণফল পাব তেতিয়াহ'লে সমান চিহ্নৰ সোঁফালেও 123 পূৰণ 4 পূৰণ 10 পূৰণ কৰিলে একে সমান উত্তৰ পাব এতিয়া আমি এই সমান চিহ্নৰ সোঁফালৰ মানটো চাম আৰু এই সমান চিহ্নৰ বাওঁফালে মানটো চাম এতিয়া এই সমান চিহ্নৰ বাওঁফালে পূৰণ কৰিছে 123 পূৰণ 4 পূৰণ 10 দিছে আৰু এইফালে অকল 10 দিছে আৰু 10ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিব দিছে এতিয়া যিহেতু ইয়াতো 10টো আছে ইয়াতো 10টো আছে মানে 10ৰ লগত এই 4 আৰু 123ৰ পূৰণফলটো পূৰণ কৰিছে ঠিক তেনেদৰে 10ৰ লগত আমি এই 123 আৰু 4ৰ পূৰণফলটো পূৰণ কৰিব লাগিব এতিয়া 123 আৰু 4 পূৰণ কৰিলে হ'ব 492 তেতিয়াহ'লে 492ৰ লগত 10 পূৰণ কৰি যিটো পূৰণফল পাব 123 4 আৰু 10 পূৰণ কৰিলেও একেই পূৰণফল পাব তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 492 এতিয়া ইয়াত 13 নম্বৰটো দিছে 100 পূৰণ 200 পূৰণ 1 পূৰণ কৰিলে কি হ'ব ইয়াত উত্তৰটো বহাব এতিয়া 100 লগত আমি যদি 200 পূৰণ কৰোঁ তেতিয়া হ'ব 20000 এতিয়া এই 20000ৰ লগত 1টো পূৰণ কৰিলে হ'ব 20000 গুণ 20000 এতিয়া 14 নম্বৰটোত 4 পূৰণ 5 পূৰণ 7 দিয়া আছে আৰু সমান চিহ্নৰ ইফালে খালী ঘৰটো দিছে পূৰণ 5 পূৰণ 7 দিয়া আছে এতিয়া আমি ইয়াত চাওঁ যে 4 5 আৰু 7 পূৰণ কৰি থৈছে ইয়াত কি দিছে 5 আৰু 7 পূৰণ কৰি থৈছে কি পূৰণ কৰিব থাকিলে এই 4টো পূৰণ কৰিব থাকিলে তেতিয়াহ'লে এই খালী ঘৰটোত হ'ব 4টো 15 নম্বৰটোত দিছে 99 পূৰণ 999 আৰু সমান চিহ্নৰ ইপাৰে দিছে 11 পূৰণ 121 পূৰণ খালী ঘৰটো দিছে আৰু পূৰণ আকৌ খালী ঘৰ এটা দিছে এতিয়া আমি চাওঁ যে প্ৰথমতে ইয়াত দিয়া আছে 99 তেতিয়াহ'লে আমি এইফালেও কি বনাব লাগিব 99 বনাব লাগিব এতিয়া ইয়াত আছে 11ৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে 99 হ'ব তেতিয়াহ'লে 11ৰ লগত 9 পূৰণ কৰিলে 99 হ'ব তেতিয়াহ'লে আমি 9 11 99 হ'ব এতিয়া ইয়াত থাকি গ'ল 111 আৰু এইফালে থাকিলে 999 এতিয়া 999 বনাবলৈ হ'লে এই 111ৰ লগত কি পূৰণ কৰিব লাগিব তেতিয়াহ'লে 999 বনাবলৈ হ'লে 111ৰ লগত 9 পূৰণ কৰিব তেতিয়াহ'লে আমি এই খালী ঘৰটোত কি দিম 9 দিম তেতিয়াহ'লে 99ৰ লগত 999 পূৰণ কৰি যিটো মান পাব তেতিয়াহ'লে 11 পূৰণ 111 পূৰণ 9 কৰিলেও একে সমান পূৰণফল পাব 17 নম্বৰটো দিছে 24 হৰণ 4 পূৰণ 0 হ'লে সমান কিমান হ'ব সুধিছে এতিয়া যদি আমি এই 4টোৱে 24ক হৰণ কৰোঁ 4য়ে 24ক যাব 6 বাৰ 4 6 গুণ 24 তেতিয়াহ'লে ইহঁতৰ হৰণ ওলালে 6 তেতিয়াহ'লে ইহঁতৰ হৰণফল ওলালে 6 এতিয়া 6ৰ লগত যদি আমি 0 পূৰণ কৰোঁ 6 0 গুণ হ'ব 0 18 নম্বৰটো দিছে 1 পূৰণ 0 যোগ 1 পূৰণ 0 কিমান হ'ব তেতিয়াহ'লে আমি এই দুটা পূৰণফল পূৰণ কৰি ল'ম 1 0 গুণ হ'ব 0 যোগ 1 0 গুণ হ'ব 0 0 0 যোগ কৰিলে উত্তৰটো 0ই হ'ব 19 নম্বৰটো দিছে 24 হৰণ 4 পূৰণ 0 যোগ 100 সমান কিমান হ'ব সুধিছে এতিয়া আমি প্ৰথমতে হৰণফলটো কৰি ল'ম 4য়ে 24ক যাব 6 বাৰ 4 6 গুণ 24 আৰু এই 6টো 0 লগত পূৰণ কৰিলে হ'ব 0 6 0 গুণ 0 এই 0টো যদি আমি 100ৰ লগত যোগ কৰোঁ 0ৰ লগত 100 যোগ কৰিলে হ'ব 100 মানে উত্তৰটো কি হৈছে 100 ওলাইছে
20 নম্বৰটো দিছে 24 হৰণ 3 পূৰণ 4 বিয়োগ 1 সমান কিমান হ'ব সুধিছে। এতিয়া আমি বন্ধনীটো প্ৰথমতে পূৰণ কৰি ল'ম। 3 4 গুণ হ'ব 12। এতিয়া 12 যদি 24ক হৰণ কৰোঁ তেতিয়া হ'ব 12য়ে 24ক যাব দুবাৰ। এতিয়া থাকি যাব 2, এই 2ৰ পৰা 1 গ'লে হ'ব 1, তেতিয়াহ'লে উত্তৰটো হ'ব 1। 21 নম্বৰটো দিছে 7 পূৰণ 0 পূৰণ 2 পূৰণ 1 কিমান হ'ব সুধিছে। আমি জানো যে যিকোনো সংখ্যাৰ লগত শূন্যটো পূৰণ কৰিলে উত্তৰটো সদায় 0 হয়, তেতিয়াহ'লে এইফালে উত্তৰটো 0 হ'ব। 22 নম্বৰটো দিছে 5 পূৰণ 7 সমান খালী দিছে যোগ 8 দিছে। এতিয়া আমি সমান চিহ্ন বাওঁফালেটো পূৰণ কৰি লওঁ। 5 7 গুণ হ'ব 35। সমান চিহ্ন এইফালে দিছে খালী ঘৰটো যোগ 8 দিছে, মানে 8ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 35 হ'ব। তেতিয়াহ'লে আমি জানো যে 8ৰ লগত যদি আমি 27টো পূৰণ কৰোঁ তেতিয়াহ'লে 35 হ'ব। এতিয়া সমান চিহ্নৰ বাওঁফালেও 35 ওলাব পূৰণফল, আৰু সমান চিহ্নৰ সোঁফালেও যোগফলটো 35 ওলাব। 23 নম্বৰটো দিছে 3 পূৰণ 8 হৰণ 6 যোগ 16 বিয়োগ 2 সমান কিমান হ'ব সুধিছে। আমি প্ৰথমতে পূৰণফলটো কৰি ল'ম। 3 8 গুণ হ'ব 24। এতিয়া 6 যদি 24ক হৰণ কৰোঁ কেইবাৰ দিব? 6 4 গুণ 24, মানে ইহঁতৰ মানটো ওলালে 4। এতিয়া এই 4টো 16ৰ লগত যোগ কৰিব লাগিব। 4য়ে 16 হ'ব 20। এতিয়া 20ৰ পৰা কি বিয়োগ কৰিছে? 2 বিয়োগ কৰিছে। 20ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 18, মানে ইয়াৰ মানটো হ'ব 18। এতিয়া 24 নম্বৰটো দিছে 18 বিয়োগ 9 হৰণ 3 সমান কিমান হ'ব সুধিছে। আমি প্ৰথমতে হৰণফলটো কৰি ল'ম। 3য়ে 9 হৰণ কৰিলে যাব 3 বাৰ, মানে 3 3 গুণ 9 হ'ব। এতিয়া এইফালে থাকি গ'ল, ইয়াৰ মানটো থাকিলে 3। এতিয়া 18ৰ পৰা 3 গ'লে হ'ব 15, তেতিয়াহ'লে উত্তৰটো হ'ব ইয়াত 15। এতিয়া 25 নম্বৰটো দিছে 12 যোগ 6 হৰণ 2 সমান কিমান হ'ব সুধিছে। আমি প্ৰথমতে হৰণফলটো কৰি ল'ম। 2য়ে 6 হৰণ কৰিলে যাব 3 বাৰ। এতিয়া এই 3টো 12ৰ লগত যোগ কৰিলে হ'ব 12 3 হ'ব 15, তেতিয়াহ'লে উত্তৰটো হ'ব 15। 26 নম্বৰটো দিছে 800 হৰণ 8 সমান 25 পূৰণ খালী ঘৰটো দিছে। আমি সমান চিহ্ন বাওঁফালেটো প্ৰথমতে সমাধান উলিয়াই ল'ম। 8ে যদি 800 হৰণ কৰে তেতিয়া হ'ব উত্তৰটো 100, মানে 8 100 800 হ'ব। 800ক 8ে হৰণ কৰিলে হ'ব 100। এতিয়া সমান চিহ্ন বাওঁফালে উত্তৰটো ওলালে 100, তেতিয়াহ'লে সমান চিহ্ন সোঁফালেও কি ওলাব লাগিব? 100 ওলাব লাগিব। এতিয়া ইয়াত মানটো দিয়া আছে 25। এতিয়া 25ৰ লগত কি এটা সংখ্যা পূৰণ কৰিলে 100 হ'ব। 25ৰ লগত 4 পূৰণ কৰিলে 100 হ'ব। 25 4 গুণ 100। 27 নম্বৰটো কৈছে 10ৰ 100 গুণ সমান কিমান হ'ব। এতিয়া এই 10টোৱে যদি 100ৰ লগত পূৰণ কৰি দিওঁ তেতিয়াই 10ৰ 100 গুণ কিমান হ'ব ওলাব। এতিয়া 10ৰ লগত 100 পূৰণ কৰিলে হ'ব 1000। এতিয়া 28 নম্বৰটো দিছে 4 পূৰণ 5 যোগ খালী ঘৰটো দিছে, আৰু সমান চিহ্ন এপাই দিছে খালী ঘৰটো পূৰণ 5 যোগ 4 পূৰণ 9। এতিয়া আমি সমান চিহ্নৰ সোঁফালে চালে দেখিম যে ইয়াত 5 4 আৰু 9 আছে, কিন্তু এইফালে ইয়াত 4 আছে 5 আছে আৰু কিটো নাই? 9টো নাই। তেতিয়াহ'লে খালী ঘৰটোত কি বহিব? 9টো বহিব। এতিয়া আমি সমান চিহ্ন বাওঁফালে দেখিছোঁ যে এই 4টোৱে 5ৰ লগতো এবাৰ পূৰণ হৈছে, আৰু এই 4টোৱে 9ৰ লগতো এবাৰ পূৰণ হৈছে। ঠিক তেনেদৰে ইয়াত দেখিছোঁ যে 4য়ে 9ৰ লগত এবাৰ পূৰণ হৈ আছে, আৰু 4য়ে কাৰ লগত এবাৰ পূৰণ হৈ থাকিলে 5ৰ লগত, তেতিয়াহ'লে খালী ঘৰটো বহিব 4। এতিয়া এইফালে 4য়ে 5ৰ লগত এবাৰ পূৰণ হৈছে, 4য়ে 9ৰ লগত এবাৰ পূৰণ হৈছে। ইয়াত 29 নম্বৰটো দিছে 225 হৰণ খালী ঘৰটো দিছে সমান 15 দিছে, মানে 225ক কিহেৰে হৰণ কৰিলে উত্তৰটো 15 পাম। আমি যদি 15য়ে 225ক হৰণ কৰোঁ উত্তৰটো আমি 15 পাম, মানে 15 15 গুণ হ'ব 225। 30 নম্বৰটো দিছে 400 যোগ 40 যোগ 4 যোগ কৰিলে কিমান হ'ব। এতিয়া আমি 400ৰ লগত 40 যোগ কৰিলে হ'ব 440। 440ৰ লগত যদি আকৌ 4টো যোগ কৰি হ'ব 444, মানে 4 4 4, মানে 400 যোগ 40 যোগ 4 কৰিলে হ'ব 444।